আমি সাধাৰণতে মানুহবোৰে আমাৰ শৰীৰটো সুস্থ আৰু সবল হৈ থকাটো বিচাৰো নহয় জানো কিন্তু মুখৰে ক'লে জানো সুস্থ আৰু সবল হৈ থাকিব আমি সুস্থ আৰু সবল কৰি ৰাখিবলৈ হলে আমাৰ শৰীৰটো আমি প্ৰথমতে কি ধ্যান দিব লাগিব কি গুৰুত্ব দিব লাগিব আমি প্ৰথমতে খাদ্য গুৰুত্ব দিব লাগিব কাৰণ আমি খাদ্য খাইহে সুস্থ আৰু শৰীৰ সুস্থ আৰু সবল কৰি ৰাখিব পাৰিম তো আমি কি কৰো মানুহবোৰে খাদ্যবোৰ টাইম টেবুল নোহোৱাকৈ জধাই মধাই বস্তুবোৰ খোৱাৰ লগতে টাইম নোহোৱাকৈও টাইম মেইনটেইন নকৰাকৈ খাদ্যবোৰ খাবলৈ লওঁ মুঠতে লোভ লাগিল মুখৰ ওচৰত দেখিলো খাদ্যবোৰ খাই দিওঁ কিন্তু কি বস্তুৰ লগত কি খাব লাগে কেতিয়া খাব লাগে কোনটো টাইমত খাব লাগে তাৰ আমি হিচাপ নাৰাখো আৰু তাৰ ফলত আমাৰ শৰীৰটো বিঘিনি ঘটিবলৈ ধৰে যাৰ ফলত আমাৰ শৰীৰটো অসুস্থ হৈ পৰে তো তাৰ বাবে আমি কিছুমান ডায়েট আমি পালন কৰিব লাগিব ডায়েট হিচাপে নহয় মানে আমি দিনত কোনবোৰ বস্তু খাব লাগে বা ৰাতি কোনবোৰ বস্তু খাব নালাগে তাক গুৰুত্ব দিব লাগিব তো আজি আমি আলোচনা কৰিম ৰাতি কোনবোৰ খাদ্য নাখাব নালাগে আৰু যিবোৰ খাদ্যই আমাৰ শৰীৰটো অসুস্থ কৰে একদম বিহৰ সমান এইবোৰ বস্তু যদি আমি খাওঁ আৰু আমি যিমান লাগিলে নেচাৰে হওক বা কিবা ডাক্তৰৰ পৰামৰ্শ লৈ পেলাই হলেও আমাৰ শৰীৰটো সুস্থ কৰিব নোৱাৰিম তো কিবোৰ বস্তু ৰাতি খাব নালাগে আহকচোন ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছো ভিডিঅ'ৰ মাধ্যমেৰে তাৰ বাবে প্ৰথমতে কৈ লৈছো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেন্ট এটা কৰিব যদি মোৰ এই ভিডিঅ'টোৰ পৰা কিবা এটা উপকৃত হৈছে বুলি ভাবে আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব বিভিন্ন ধৰণৰ আপডেটবোৰ বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত হওক বা মোৰ জীৱনৰ কি চলি আছে বা আমাৰ জীৱন ভিত্তিক কিছুমান ব্লগৰ জৰিয়তে মই ক'বলৈ চেষ্টা কৰিম তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে আহো শাক-পাচলি প্ৰচুৰ পৰিমাণে ভিটামিন প্ৰটিন জাতীয় বস্তু হয় এইবোৰ ৰাতি হজম নহয় ৰাতি আমি কি কৰো জিৰণি লওঁ তো জিৰণি লোৱাৰ ক্ষেত্ৰত আমি ইমান হেভি প্ৰটিনযুক্ত বস্তু খাব নালাগে যাৰ ফলত আমাৰ পাচন শক্তিত ক্ৰিয়া কৰে আমাৰ পাচন নহয় যাৰ ফলত আমাৰ এচিডিটি বৃদ্ধি হ'ব পাৰে আৰু এচিডিটি এটো শৰীৰৰ বাবে বহুত ভয়ংকৰ সেইবাবে এচিডিটি থকা মানুহবোৰে বা আমাৰ ক্ষেত্ৰতো কৈছো সাধাৰণ মানুহবিলাকেও ৰাতি শাক-পাচলি খোৱাটো একেবাৰে মানে বাদ দিব লাগে শাক-পাচলি খাব নালাগে তাৰ পিছত আহিছে সালাড আমি খোৱাটো স্বাস্থ্যৰ বাবে ভাল হয় হেলথি হয় কিন্তু ৰাতি খালে আকৌ আমাৰ শৰীৰটো নষ্ট কৰিব পাৰে শৰীৰটো দুৰ্বল কৰিব পাৰে কাৰণ সালাড হজম হওঁতে অলপ টাইম লাগে সেইবাবে আমি ৰাতি কি কৰো জিৰণি লওঁতে ইমান হেলথি ফুড আমি খোৱাটো প্ৰয়োজন নহয় সেইবাবে সালাড একদমেই ৰাতি নেখাব তিতা কেৰেলা ফুলকবি ব্ৰকলি বা অত্যাধিক তিতা টেঙা বা খাৰযুক্ত খাদ্য ৰাতি একেবাৰে খাব নালাগে এইবোৰ খালে টোপনিত ব্যাঘাত জন্মাব পাৰে সেইবাবে এইবোৰ পৰিহাৰ কৰক দিনত খাব কিন্তু ৰাতি একেবাৰে নাখাব তাৰ পিছত ৰাতি হলে ডাৰ্ক চকলেট বা গাখীৰ দিয়া চাহ বা কফি এইবোৰ একেবাৰে খাব নালাগে এইবোৰত কেফেইন নামৰ ৰাসায়নিক পদাৰ্থ থাকে যাৰ দ্বাৰা আমাৰ টোপনি ক্ষতি হোৱাৰ লগতে আমাৰ স্বাস্থ্যৰ কাৰণেও কিন্তু বহুত বিপদজনক সেইবাবে ৰাতি এইবোৰ একেবাৰে বাদ দিব লাগে খোৱাটো মই একচুয়ালি লাল চাহ খাওঁ লাল চাহ একো ইফেক্ট নকৰে যেহেতু লাল চাহটো আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল গছৰ পাতৰ ৰং ইয়াত একো মিক্স কৰা নাথাকে গছৰ পাতৰ পৰা তৈয়াৰী হয় কিন্তু এইবোৰ ডাৰ্ক চকলেট হওক বা গাখীৰ দিয়া চাহ বা গাখীৰ দিয়া চাহটো গৰু গাখীৰ হলেতো বেলেগ কথা যেহেতু কিনা পেকেটিঙৰ কথা কৈছো এইবোৰ কেমিকেল থকা বস্তু এইবোৰ ৰাতি একেবাৰে খাব নালাগে তেন্তে মোৰ আজি এই ভিডিঅ'টো চাই কেনে পালে অকনমান হলেও আপোনালোক উপকৃত হ'ব আপোনালোকৰ কিবা এটা সহায় হ'ব বুলি মই ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ লৈ আহো তো আশা কৰো মোৰ এই ভিডিঅ'বোৰে আপোনালোকক যাতে কোনো অপকাৰ নকৰে কিবা যদি সুধিব লগা থাকে কমেন্টত মোক সুধিব পাৰে যেহেতু ঘৰুৱা মাধ্যমেৰে আমাৰ শৰীৰটো কেনেদৰে সুস্থ ৰাখিব পাৰি মই নিজৰ শৰীৰটো ঘৰুৱা পদ্ধতিৰে বেছি সুস্থ আৰু সবল ৰখাত মানে বেছি গুৰুত্ব দিওঁ তো ভাবো আপোনালোকো মোৰ ভিডিঅ'ৰ পৰা অকনমান হলেও উপকৃত হয় তেন্তে আজিলৈ আহিছো অন্য এটি ভিডিঅ'ৰে আকৌ লগ পাম বাই বাই